আকৌ বালি লাগিব বেছিকৈ ভৰিখন বালিত পৰিব যে হয় সেইকাৰণে ইয়াত হেৰি কৰিব নালাগে ব'লা গুড মৰ্ণিং বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ চ' বন্ধুসকল আমি আহিছিলোঁ মৰ্ণিং ৱাকলৈ আৰু আহি পালোঁ গাঁৱৰ মূৰত এটুকুৰা বৃহৎ বালিচৰ এয়া চাওক চ' বন্ধুসকল আপোনালোকে হয়তো ভাবিছে বালিচৰটো দেখি কোনোবা নদী কাষৰীয়া অঞ্চল বুলি চ' আচলতে ইয়াৰ কোনো ধৰণৰ নদী কাষৰীয়া অঞ্চল নহয় কিন্তু কেনেকৈ এই বালিচৰ সম্ভৱ আহকচোন আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ খুবেই ডাঙৰ বালিচৰ হয় চ' বন্ধুসকল এয়া আছিল খেতি পথাৰ ইয়াত আগতে ধুনীয়া খেতি হয় কিন্তু এই বালিচৰে বৰ্তমান মাটিখিনি ইয়াৰ যি উৰ্বৰা শক্তি এই শক্তি হ্ৰাস কৰি পেলালে গতিকে মাটিবিলাক এনেধৰণে পৰি আছে কিন্তু এই বালিচৰ কেনেকৈ সম্ভৱ আহকচোন আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ এইবিলাক চবফালে বালি আছে চ' বন্ধুসকল আমি এটা পুখুৰীত নামি গৈ আছোঁ আৰু পুখুৰীটো ইয়াৰ পৰা বালি আছে আৰু পুখুৰীটো ক'ত আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাওক বালিময় পৰিৱেশ এই যে হৈ গৈছে এতিয়া হাত ধোৱা চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ চ' বন্ধুসকল এইটো এটা বৃহৎ পুখুৰী আমি যিটো সাধাৰণতে ডুবি বুলি কওঁ চ' বন্ধুসকল এই ডুবিটো আছে এটা ৰাস্তাৰ মাজতে আৰু আপোনালোকক দেখাম এইটো হৈছে সেই ৰাস্তাটো এইটো এটা PWD ৰাস্তা হয় আচলতে কিন্তু এইফালে একেবাৰে মানুহৰ অহা যোৱা কম তাৰ কাৰণে এইফালে নাযাবা চাওক এইফালে জংঘল হৈ আছে আৰু আপোনালোকে দেখিবলৈ পাইছে যোৱা বছৰ যিটো বৃহৎ ডাঙৰ বানপানী আছিলে সেই বানপানীত এই ৰাস্তাটো খহি এই ৰাস্তাটোৰ মাজতে এটা সেয়া প্ৰকাণ্ড ডুবি দেখিবলৈ পাইছে প্ৰকাণ্ড পুখুৰী আপোনালোকক দেখাম ইয়াৰ গভীৰতা আপোনালোকে যদি চাই ৰাস্তাৰ পৰা চাওক কিমান দকৈ খান্দিছে আৰু এই ৰাস্তাটো ভাঙাৰ ফলতে আমি আপোনালোকক যিটো বালিচৰ দেখালোঁ এই বালিচৰবিলাক সম্ভৱ হৈছে মানে এই ৰাস্তাটো ভাঙি বালিবিলাক এইবিলাক খেতি পথাৰত এনেকৈ উঠাই দিছে আৰু এইফালে চাব পথাৰৰ মাটি খহাই আনিছে আৰু সেইফালে দেখিবলৈ পাইছে এচক PWD ৰাস্তাৰ অৱস্থা আৰু আমি বালিৰ ওপৰত পুখুৰীটোৰ কাষত দুয়ো বাপেক জীয়েক ভাল লাগিছে নে কলি যে সেয়া আৰু কিছু মাছে উফাল মৰা দেখিবলৈ পোৱা গৈছে আৰু শুনিবলৈ পোৱা মানে ইয়াত এতিয়া বহুত ডাঙৰ বৰালি মাছ আছে বুলি শুনিছোঁ আৰু যিহেতু ইয়াৰ গভীৰতা বেছি বাঢ়ি গ'ল সেইকাৰণে মাছমৰীয়া আহি মাৰিছিল যদিও ইয়াত মাৰিব পৰা নাই চ' বন্ধুসকল আপোনালোকক আমি পুৱাতে দেখা এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ আচলতে আমি ইফালে বহুদিন অহাই নাছিলোঁ ফুৰিবলৈ আজি আহি দেখিলোঁ গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পুখুৰীটোৰ কাষত কি সুন্দৰ বননি আছে দেখিবলৈ পাইছে